হেল্ল' এভৰিৱান, আহক দেৱালীৰ কাৰণে একেবাৰে চিম্পলকৈ ৰেডি হওঁ। ইয়াৰ প্ৰথমতেই মই পিন্ধি লৈছোঁ এটা ৰেড কুৰ্তি আৰু দেৱালীৰ দিনাখনি যিহেতু মোৰ জন্মৰ তিথিও হয়, এই দিনটোত সাজি কাচি থাকি মই বিৰাট ভাল পাওঁ। ইয়াৰ প্ৰথমতেই মই লগাই লৈছোঁ প্ৰাইমাৰ হিচাপে এল'ভেৰা জেল আৰু তাৰপিছত মইশ্চাৰাইজাৰ লগাই ল'লোঁ। আৰু চিম্পলকৈ কৰিম যেতিয়া ফাউণ্ডেশ্যন ইউজ নকৰোঁ, সেইকাৰণে ফেয়াৰ লাভলী বিবি ক্ৰীমকে লগাইছোঁ। এতিয়া পাউডাৰ দি গোটেইখিনি ছেট কৰি ল'ম। চিম্পল লুক এটা কৰিছোঁ যেতিয়া মই আই শ্বেডো পেলেট ইউজ কৰা নাই, এয়া আইলাইনাৰ লগাই ল'লোঁ আৰু লিপষ্টিক দি অকণমান ব্লাছো কৰি লৈছোঁ। এতিয়া লগাই ল'ম হাইলাইটাৰ আৰু সকলোলৈকে মোৰ ফালৰ পৰা দেৱালীৰ বহুত শুভেচ্ছা থাকিলে। দেৱালীৰ চাকিৰ পোহৰে সকলোৰে জীৱনবোৰ পোহৰাই তোলক আৰু আপোনালোকেও এনেকুৱা এটা চিম্পল লুক আজি ট্ৰাই কৰিব পাৰে। এতিয়া পিন্ধি ল'ম এই ইয়েৰিংযোৰ, এইযোৰ আকৌ মোৰ প্ৰিয়জনে গিফ্ট দিয়া দেই। আৰু এতিয়া চিম্পলকৈ হেয়াৰ ষ্টাইলটো কৰি ল'লোঁ আৰু লগতে খাৰু পিন্ধি ল'লোঁ। এইফালে মোৰ লুকটো কমপ্লিট হৈ গ'ল। পিছে মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টোৰ এটা লং ভিডিঅ'ও মই দিছোঁ, এই ভিডিঅ'টোতে মই লিংকটো দি দিছোঁ, গৈ চেক কৰিব পাৰে। বাই।